আনে যোৱা বাটেদি নোযোৱা ছোৱালীজনীৰ কাহিনী হয় অধ্যয়নৰ সমান্তৰালভাৱে আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ়াৰ সপোন দেখা আৰু আন অজস্ৰজনক প্ৰেৰিত উৎসাহিত কৰা গীতাঞ্জলি শইকীয়াৰ কথাই ক'ব খুজিছোঁ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাতে অসুস্থ পিতৃ আৰু পৰিয়ালৰ দায়িত্ব নিজে কান্ধ পাতি লোৱা গীতাঞ্জলি এতিয়া সাহস আৰু প্ৰেৰণাৰ অন্য এক নাম সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা গীতাঞ্জলিৰ কৰ্ম আৰু আদৰ্শ প্ৰত্যক্ষ কৰি উৎসাহ আৰু প্ৰেৰণাৰে উপচাই দিবলৈ উপস্থিত হৈছে সমাজ দায়বদ্ধ বিভিন্নজন তাৰ মাজতে আজি উপস্থিত হ'ল বিজেপি কিষাণ মৰ্চাৰ নেতা কৈলাশ কুমাৰ বৰা কৈলাশ বৰাই গীতাঞ্জলিৰ অধ্যয়ন কৃষিকৰ্ম আৰু ব্যৱসায়িক কৰ্মত মুগ্ধ হৈ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে কৈলাশ বৰাৰ লগত যুৱ মৰ্চাৰ সম্পাদক ফটিক শইকীয়া বৰ্ষা শইকীয়াৰ লগতে OBC মৰ্চাৰ কেশ গগৈ উপস্থিত থাকি বিভিন্ন কৃষিজাত সামগ্ৰী আগবঢ়াই গীতাঞ্জলিক উৎসাহিত আৰু প্ৰেৰিত কৰে গীতাঞ্জলিৰে যিটো আদৰ্শ দাঙি ধৰিছে বহুত আদৰ্শৱান হৈছে তথা আমাৰ উঠীয়া প্ৰজন্মৰ বাবে এটা অনুপ্ৰেৰণা গতিকে আমি তেখেতৰ কিছুদিন পূৰ্বে সংবাদ মাধ্যমত এই বাতৰি প্ৰস্তাৱ পোৱাৰ পাছতেই আমি খুব ততাতৈয়াকৈ উদ্যোগ লৈ আমি কৃষি বিভাগৰ লগত যোগাযোগ ৰাখি আজি দিনটোত আহি আমি আমাৰ তেখেতৰ ঘৰত উপস্থিত হৈ তেওঁক আমি ব্যক্তিগতভাৱে সম্বৰ্ধনা জনাওঁ লগতে তেওঁ পঢ়াৰ ক্ষেত্ৰত কিছু আমি এটা ষ্টাডি মেটেৰিয়েলছ তেওঁক আমি উপহাৰ দিওঁ লগতে আজি আমি কৃষি বিভাগৰ তৰফৰ পৰা আমি আমন্ত্ৰণ কৰি আনি এটা স্প্ৰে কিছু বাদাম গোমধান নহৰু আৰু সৰিয়হ ইত্যাদি আমি বীজ আনিছোঁ তেওঁক আজি আমি দিছোঁ তথা আমি ভৱিষ্যতৰ দিনলৈ তেওঁৰ লগত থাকিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু সকলোৱে তেখেতক আহি যেন এটা উৎসাহ আৰু সহায় আগবঢ়ায় আমি সকলোলৈ আমাৰ আশাবাদী আৰু আপোনালোকৰ সংবাদ মাধ্যমে যি এই বাতৰি বিস্তাৰ কৰি ৰাইজৰ মাজলৈ তেওঁক উলিয়াই দিয়াৰ বাবে আপোনালোক সংবাদ মাধ্যমক আমি ধন্যবাদ জনাইছোঁ গতিকে এনেকুৱা উদ্যমী ছোৱালী আমাৰ বাবে বহুত আদৰ্শৱান গতিকে আমি তেখেতক ভৱিষ্যৎকালত আমাৰ গোলাঘাট জিলা কিষাণ মৰ্চাৰ তৰফৰ পৰা তথা মোৰ ব্যক্তিগতভাৱেও তেওঁক মই সহায় কৰি যাম বুলি আজি আপোনালোকৰ আগত আমি প্ৰতিশ্ৰুতিবদ্ধ ধন্যবাদ আমাৰ নাৰী সমাজ আমি কামৰ প্ৰতি আমি সদায় আমাক ঘৰত আবদ্ধ কৰি ৰখা হয় কিছু সংখ্যক মহিলাই এনেকৈ ওলাই আহি কাম কৰিছে মই আগবাঢ়ি আহিছোঁ যাতে সেইটো মনোভাৱ আমাৰ সমাজত নাথাকক নাৰী আৰু পুৰুষ সমানে আগবাঢ়ি যাব লাগে বুলি মই ভাবোঁ সেইবাবে সকলো ওলাই আহি যিকোনো কাম আমি মহিলাই কৰিব পাৰোঁ খালি আমাৰ মনত ভয় আৰু শংকা এৰি আমি সাহসেৰে আগুৱাই যাব লাগিব বুলি মই ভাবোঁ সেইবাবে মই ওলাই আহিছোঁ আৰু ওলাই আহক যাতে মই আদৰ্শ এটা দাঙি ধৰিব বিচাৰিছোঁ যাতে শিক্ষিত হ'লোঁ বুলিয়ে যে আমি কামৰ সৰু বৰ বিচাৰ কৰি আমি এইটো কাম সৰু বুলি যাতে আমি ঘৰতে এনেই বহি নাথাকোঁ আচলতে আমি চাকৰিমুখী হ'ব নালাগে চাকৰিমুখী হোৱাৰ লগে লগে আমাৰ কি হয় কাম কৰিবলৈ লাজ লাগে আমাৰ পথাৰত যাবলৈ লাজ লাগে বা ঘৰুৱা কামবিলাক কৰিবলৈ লাজ লাগে আচলতে সেইটো হ'ব নালাগে বুলি মই ভাবোঁ আমি জাতি ৰক্ষাৰ কথা কৈ থাকিলে নহ'ব আচলতে আমি যদি হাতে কামে যদি নালাগো আমি চিঞৰ বাখৰ কৰি লাভ নাই আমি কাম কৰিব লাগিব কামৰ লগতে আমি দেশখন আগুৱাই নিব লাগিব বুলি মই ভাবোঁ এতিয়া হিৰোৰ অত্যাধুনিক এক্সট্ৰিম 160R আৰু ডেষ্টিনি 125 মটৰচাইকেল আপোনাৰ মেৰাপানী টাউনৰ অটো ৱৰ্ল্ডত উপলব্ধ অতি কম ডাউন পেমেণ্টত হিৰোৰ যিকোনো দুচকীয়া বাহন ক্ৰয় কৰিবলৈ পুৰণা বাহনৰ বিপৰীতে উচিত মূল্যত হিৰোৰ নতুন বাহন সলনি কৰিবলৈ আৰু হিৰোৰ যিকোনো মটৰচাইকেল অফাৰসহ ক্ৰয় কৰিবলৈ আপুনি যোগাযোগ কৰক ট্ৰেক্টৰ আলিত থকা অটো ৱৰ্ল্ড মেৰাপানী অথবা কল কৰক 91010953570021030089 আৰু 9401939550 নম্বৰত Bring that back like a boom 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 boom. হিৰোৰ নতুন যুগৰ বাইকিং নতুন আৰম্ভণিৰ বাবে
দাস ফিছ ৱৰ্ল্ড মেৰাপানীজ ৱৰ্ল্ড অৱ ফ্ৰেছ ফিছ এণ্ড চি ফুড মেৰাপানী টাউনৰ নিৰ্ভৰযোগ্য মৎস্য ব্যৱসায়ী প্ৰতিষ্ঠান অন্ধ্ৰ কানপুৰ হাওৰাৰ লগতে সাগৰীয় লোকেল মাছৰ বাবে যোগাযোগ কৰক বিয়া সবাহ আদি অনুষ্ঠানৰ বাবে অৱশ্যেই ৰেহাই মূল্যত কিনক উৎকৃষ্ট মাছ দাস ফিছ ৱৰ্ল্ডলৈ এবাৰ কিন্তু আহিব দেই যোগাযোগ কৰক দীপক দাসৰ সৈতে যোগাযোগৰ নম্বৰ 9864426413